वेलकम बैक माय यूट्यूब चैनल धन ब्लॉग्स और उसा आज बैकग्राउंड कैसे नितुलदार घर আছে আৰু এতিয়া যাইছো মই পাতত সব পাতত আছে আবার এসডি আর এসডি মানে এই চাক গাইস এসডি দেখাই আছো এইফালে চাক গাইস এসডি এই কি করছ এগুলা কি এনে করে আছে কসিং গো হ্যাঁ এই বাবা তো কি কৰি আছে কসিং গো দেখছ না ই মারবো হল চলি দেখছ না গাইস যেটা আমি যাইছো নিতুল হাতৰ বাড়িৰ ফালে তো এইফালে চাক গাইস এইফালে আমি যাইছো বাড়িৰ ফালে চাক এইফালে চলো পিছত আমি চাহ খাম গাইস সব প্ৰথমতে আমি বাড়িৰ ফালে চাইহো তো কিবা কিনি ৰুইছো সো সেইখিনি চাইহো গাইস এতিয়া আছো আমি এখন টেঙাৰ বাগানত আৰু টেঙাৰ বাগানখন হৈছে এই মালিক এইটো হৈছে মালিক মালিক তুই কিমান বিক্ৰী হা হেই আমাৰ পুলিচি কিমা কৰে দেউ তো গাইস এতিয়া এক সাবস্ক্রাইব করে দিব দে 1k জলদি জলদি করা দিয়া একদম জলদি জলদি 1k কৰি দিব গাইস আপোনালোকে আৰু এইফালে চাক গাইস নিতুললা আছে বাইকত পাম্প মানে পাম্প দি আছে সো অলপ পিছত আমি পাম ভবানীপুৰ আৰু এইফালে চাই এখন স্কুল আছে ইয়াতে ইংলিছ মিডিয়াম স্কুল সৰুপেটা পাইছো সৰুপেটা পাইছো আমি অলপ পিছত আমি পাম ভবানীপুৰ সো ভবানীপুৰত যাই আপোনাক লগ পাম তো গাইস আজি হৈছে নেক্সট ডে আৰু কালি আহিলো আমি মানসৰ পৰা আৰু সঞ্জীৱ দা আছিল নিতুল দা আছিল আৰু নয়ন দা আছিল নয়ন ট্ৰেভেলাৰ নয়ন দা নহয় সো মানে নিতুল দাহঁতৰে লগ ভাল মোৰো লগ হয় ভাল লগ হয় যদিও বয়সত ডাঙৰ হয় সো এতিয়া যাই আছো আমি মানিকপুৰলৈ সিফালে মোৰ চাইকেল ইফালে ই মানে জুইপানী ইয়াৰ নামটো নাজানো ভালকৈ সো ইয়াক জুইপানী বুলি চিনি পাওঁ আৰু গাইছ জন্মৰ পৰাই মই বাকী ইফালে যাই আছো আমি এতিয়া কলিতাপাৰাৰ মন্দিৰটোত যিটো এটা নতুনকৈ স্থাপন কৰিব সো কালি হ'ব শিৱ পূজা আৰু শিৱ পূজাত মানে তাতে মানে কিবা এটা দিম বুলি কৈছিলোঁ সো দিম তো সেইটো কাৰণে যাই আছোঁ তাতে কাৰণ মই শিৱ মন্দিৰত শিৱ মানে বহুত ভক্ত আৰু সেইটো কাৰণে মই কেদাৰনাথ যাম বুলি ভাবি আছোঁ চ' যোৱা হোৱা নাই এইখন মাহত যাম বুলি ভাবিছিলোঁ বন্ধৰ পাছতে কিন্তু এতিয়া আৰু বন্ধ পালেও নহ'ব কাৰণ তাতে স্ন'ফল হৈ আছে বহুত চ' এতিয়া যাই আছোঁ আমি সেইফালে চাওঁ অলপ দূৰ আছে আৰু সেইফালে পৰা একদম কালেকশ্যন কৰি আছে গাইছ চ' তাতে যাইছোঁ আৰু কালিও দিনটো তাতে থাকিম অলপ চলপ থাকিম আৰু কালিও আছে আমাৰ ক'ৰবাত এটা যাব লগা চ' ভিডিঅ'বিলাক চাব আৰু গাইছ আপোনালোকে আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এতিয়া যাই আছোঁ গাইছ চাই থাকিব এইফালে চাওক মেধি আছে চ' পুৰা একদম কালাৰিং কৰি আছে ই ঐ খবৰ ভাল সকলোকে নিমন্ত্ৰণ জনালো আমাৰ শিৱ পূজাত আহিবৰ কাৰণে আমাৰ দুদিনীয়া কাৰ্যসূচী 18 আৰু 19 তাৰিখ দুদিনীয়া কাৰ্যসূচী চাওক গাইছ চ' আপোনালোকে আহিব আৰু নিমন্ত্ৰণ দিছে আৰু মোৰ ফালৰ পৰা নিমন্ত্ৰণ থাকিলে আহিব ইয়াতে চাওক ইফালে কৰি ডেকাৰেশ্যন কৰিব বাকী ইফালে চাওক আৰু ইফালে মন্দিৰটো এবাৰ ৰাস্তাৰ পৰা মই দেখাই আছোঁ আপোনালোকক এইফালে অলপ মিউজিক চলি আছে বিয়া চিয়া নাপাব কবি লাগিব পাৰে আৰু গাইছ কি কওঁ চাওক এইটো হৈছে ৰাস্তা এইফালে মানিকপুৰৰ পৰা অহা চ' সেইটো বেছি মানি ৰাস্তাটো আৰু এইফালে চাওক এইটো অদলাগুৰি কলিতাপাৰা ৰাজহুৱা শিৱ মন্দিৰ আৰু কালি নাম হ'ব চাগে চাওক এইফালে পূৰা একদম মজাকৈ তো গাইছ পুৰা চাওক এখন পূৰা মজাকৈ ভাল কৰি ল'লোঁ আৰু ইয়াতে আমি পূৰা একদম ইয়াতে চাহ খাম চাওক এইফালে চাহ আহি আছে আমাৰ এইফালে চ' চাহ খাই ইয়াৰ পৰা ওলাই যাম চ' অলপ পিছত লগ পাই আছোঁ মানে শিৱ পূজা সেইটো কাৰণে চাহ বম হ'লে পূৰা একদম জোৰদাৰ কৰি আছে কাম আৰু ইফালে আমাৰ চাইকেল আছে আৰু ইয়াৰ পৰা ব্লগটো মই খতম কৰিম বুলি ভাবিছোঁ চ' সেনেকৈ আৰু নিতুল দাটো ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া খালি হ'ব শিৱ পূজা চ' শিৱ পূজাৰ মই ব্লগ দিম আপোনালোকক চ' চাব আপোনালোকে বাকী চাওক এইফালে পূৰা আন্ধাৰ ইফালে আমাৰ চাইকেল চ' এতিয়া ঘৰত যাওঁ চ' আজি ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ গাইছ চ' নেক্সট ব্লগত পাব আপোনালোকে শিৱ পূজা কালি কি খাব চব দেখাব আপোনালোকে কিন্তু ব্লগটো চাব গাইছ কালিৰ ব্লগটো কি খাব গাইছ